বন্ধু-বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, দুৰ্গা পূজা চলি আছে, সেইটো সকলোৱে জানে। কিন্তু নৱৰাত্ৰিৰ 9 দিন মা দুৰ্গাক 9টা ৰূপত পূজা কৰা হয়। তাৰে কেইটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। এতিয়া জানো আহক, মা দুৰ্গাৰ 9টা ৰূপৰ কি নাম আৰু ইয়াৰ অৰ্থ। 1 নম্বৰতে মা শৈলপুত্ৰী। মা শৈলপুত্ৰী পৰ্বতৰ ৰজা হিমালয়ৰ কন্যা। সেইবাবে পাৰ্বতী আৰু হেমৱতী নাম বুলিও জনা যায়। মা শৈলপুত্ৰী আৰাধনা কৰিলে মনোবাঞ্ছিত ফল প্ৰাপ্ত হয়। 2 নম্বৰতে মা ব্ৰহ্মচাৰিণী। মহাদেৱক প্ৰতিৰূপে পাবৰ বাবে 1000 বছৰ বেলপাত আৰু ফল-মূল খাই ব্ৰত পালন কৰি তপস্যা কৰিছিল। সেইবাবে ব্ৰহ্মচাৰিণী নাম হৈছিল। 3 নম্বৰতে মা চন্দ্ৰঘণ্টা। দেৱী মাৰ এই ৰূপত মূৰত এটা ঘণ্টা আধা জোনৰ নিচিনা, সেইবাবে মা দুৰ্গাৰ নাম চন্দ্ৰঘণ্টা। 4 নম্বৰতে মা কুষ্মাণ্ডা। ইয়াৰ অৰ্থ হ'ল এই সংসাৰত সৰু সৰু বস্তু এটাও বহুত ডাঙৰ ৰূপলৈ ক্ষমতা হয়। 5 নম্বৰতে মা স্কন্দমাতা। মহাদেৱ আৰু পাৰ্বতীৰ পুত্ৰ কাৰ্তিকৰ অন্য এটা নাম আছিল স্কন্দ। কাৰ্তিকৰ মাতৃ হোৱাৰ বাবে দেৱী মা অন্য এটা নাম হৈছিল স্কন্দমাতা। 6 নম্বৰতে মা কাত্যায়নী। কাত্যায়নী ঋষিৰ কঠোৰ তপস্যাত বৰদান স্বৰূপে মা দুৰ্গা জন্ম হৈছিল। মহাঋষি কাত্যায়নৰ ঘৰত জন্ম হোৱাৰ বাবে কাত্যায়নী বুলি জনা হৈছিল। 7 নম্বৰতে মা কালৰাত্ৰি। মা দুৰ্গাৰ এই ৰূপটো বহুত ভয়ংকৰ আছিল। 8 নম্বৰতে মা মহাগৌৰী। মা এই ৰূপত বহুত কোমল, সুন্দৰ আৰু আশীৰ্বাদ দিয়া ৰূপ আছিল। সকলোৰে মনৰ ইচ্ছা অতি সোনকালে পূৰণ কৰে। 9 নম্বৰতে মা সিদ্ধিদাত্ৰী। মা সিদ্ধিদাত্ৰী পূজা কৰিলে যিকোনো সমস্যা দূৰ হয়। সকলোৰে মনৰ বাঞ্ছা অতি সোনকালে পূৰণ কৰে।